মই এটা ক'ব নোৱাৰোঁ, মোৰ অত্যন্ত দুখ লাগিছে। এনেকৈ আমাক গুচি যাব নালাগিছিল, ঘপককৈ এৰি থৈ গ'ল আমাক, বেয়া লাগিছে। হে গাইজ, ৱেলকাম টু মাই নিউ ভ্লগ। যোৱাকালি আমাৰ গাঁৱত ৰাস শেষ হ'ল। এতিয়া কালি প্ৰগ্ৰাম চাই এতিয়া টোপনি হৈ আছে। আমাৰ লগত আছে হিৰ', মানে মোৰ লগত আছে হিৰ'। কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া। কি কওঁ, দুখ, বহুত দুখ। লাড়কি কা চক্কৰ। আৰু এইফালে আৰু দুজন মহান ব্যক্তি আছে মোৰ লগত, কিবা এটা কৈ দিয়া। নচল নাই ৰাসটো যিহেতু গ'লগৈ, বহুত বেয়া লাগিছে। কিবা এটা কৈ দিয়া ৰাসৰ বিষয়ে। মই এটা ক'ব নোৱাৰোঁ, মোৰ অত্যন্ত দুখ লাগিছে। এনেকৈ আমাক গুচি যাব নালাগিছিল, ঘপককৈ এৰি থৈ গ'ল আমাক, বেয়া লাগিছে। গোপী দেখা নাপাম এতিয়া, এবছৰ লাগিব। এতিয়া আমি মিঠাই খাব আহিছোঁ। কাৰোবাৰ কাৰণে লৈ যাবি নেকি? কেইটামান লৈ যাম ঘৰত, এইটো জেলেবী নাখাওঁ ন? মোক এটুকুৰমান থ। খাওঁ টান। মামাই খুৱাইছোঁ, খা। এই গুটি এটা ভাল লাগিব। কি হেৰিলা হা, এই মিঠাই হ'ব থাকে একো নহয় নে, ঘিণ কৰি নাখায় মানে ঘিণকৈ খালা ওলা কাৰণ স্বাস্থ্য এনেকুৱা খালা দুপৰীয়া হয় ন বাঘৰ মতন হয় দে গাছ পইচা বিচাৰি আহিছোঁ, পাওঁ নেকি? ভিখাৰী দে এইটো গাইছ, এইটো পৰচ বুলি কোৱাটো ভিখাৰী, বহুত ভিখাৰী। ভিখাৰী বহুত কেলা চাই ফুৰিছোঁ না, 10 টকা 20 টকা কিবা এটা পাওঁ না। মোবাইল ফালি পাবি কি মোবাইল ফালি পাবি ৰাখে ৰাস খতম। বহুত মানে বছৰৰ মূৰত কিবা এটা হ'লে তাৰপিছত সেই বস্তুটো শেষ হৈ যোৱাৰ পিছত মনটো বেয়া লাগি যায়, হয়নে নহয় গাইজ? কমেণ্ট কৰিব। হয় হয় হয়। এতিয়া ৰাস শেষ হৈ গ'লতো মনটো বেয়া লাগ ৰহা হে অলপ অলপ। ৰাসত কি কৰিলি ক? পলাই থাকক মই। ৰাসত কি কৰিলি ক? নাই নাই একো নাই, ভাল খাই যোৱা খুইচোন ৰাসত কি কৰিলা কৈ দিয়া। ৰাসত মই তোক লাইক কৰি দিছ, লাইকৰ লগত কথা নাই নহয়। তই ৰাসত কি কৰিলি সেইটো ক? ৰাসত কি কৰিলি ক? ৰাসত কি কৰিলি? খাই পেলাই বমি কৰি লওঁ। कैसे कैसे लोग रहते हैं यार यहाँ पर। ৰাসত কি কৰিলি কৈ দে। ৰাসত এই হেৰি মিঠাই খালোঁ, জিলাপি খালোঁ, তাৰপিছত আৰু যি কৰিব লগা চব হ'ল। কাজিয়াও হৈছে, ছোৱালী নাই হবাৰ ক্ষেত্ৰত নাই, ছোৱালীৰ ক্ষেত্ৰত নাই। হেলমেট মানে কি? মোৰ মুখতে নহয় মোৰ খোৱা বুলি এই হেমলেট নাহে ভালে সেইটো শব্দ ক। হেমলেট ৰাসত কি কৰিলা? চব কৰিলোঁ। চব মানে কি কি? যাম চাম একো কৰা নাই, হা যাম চাম একো কৰা নাই, ভাল বস্তু ভাল কামে হৈছোঁ। কি কাম কৰিলা?
কিয় লুকাইছা এই চাওঁ এই কথা এটা সুধি নিছিলা মই এতিয়া উত্তৰ দিয়া হেৰি নাই কিয় সেনেকৈ কৈ থাকা মানে এই তাক ক'লোঁ ৰাসৰ কি কৰিলা সেইটো কৈ দিয়া তই মই নেমিলা কৈ দিয়া পিষ্টল কিনিলোঁ এই কেলা ৰাসৰ কি কৰিলা কৈ দিয়া এই মাল পুৰা খালোঁ বুজিছ মাল পুৰা খালোঁ আৰু ঐ নেকো মানে আজিৰ ব্লগটো ইমানেই আছিলে ভাল লাগিল যদি লাইক কমেণ্ট কৰি দিব আপোনালোকে ভিডিঅ' চাই কিন্তু লাইক কৰি নিদিয়ে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই